মৰ্নিং ৱেলকাম বেক টু মাই চেনেল জয় শ্ৰীৰাম। তো আজি ৰাতিপুৱা জিমৰ পৰা একদম বাহিৰে ৰাম মন্দিৰ দৰ্শন কৰিব আহি গৈছোঁ। এতিয়া নোসোমাওঁ। তো আজি 22 জানুৱাৰী আপোনালোকে গমে পায় কি হয়। তো ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব। কংকন দা আহিছে মোৰ লগত। তাৰপিছত আমি এতিয়া এনেই অলপমান খোজকাঢ়ি ওলাই আহিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। তাৰ জিমৰ পৰা আহিলোঁ তেতিয়া ৰাতিপুৱাও সোমোৱা নাছিলোঁ মন্দিৰত, গা পা ধুই যোৱা নাছিলোঁ। তো এতিয়া আহিলোঁ, আহি পেলাই অলপ ৰেডি হ'লোঁ, ৰেডি হৈ পেলাই এতিয়া আমাৰ টাউনত আছে ৰাম মন্দিৰ। ৰাতিপুৱা দেখাইছিলোঁ, তো ৰাম মন্দিৰলৈ যাই আছোঁ। তো দিনতো যাম, ৰাতিও একবাৰ যাম। ৰাতি তাতে 1 লাখ চাকি জ্বলাব। তো পাৰিলে আপোনালোকক মানে দেখামেই বাৰু, যাম। তো এতিয়া বাৰু অলপমান যাওঁ ৰাম মন্দিৰলৈ। খোজকাঢ়িয়ে যাই আছোঁ, পেডেল যাত্ৰা কৰকে। ঘৰত পংকজৰ ঘৰত সোমালোঁ, তাৰপিছত অলপ মাকে টি ফুড দিলে। তো আমি দুটা এতিয়া খোজকাঢ়ি ৰাম মন্দিৰলৈ যাই আছোঁ। কৰকে কৰি কৰিলে বহুত লোড খায়। মন্দিৰৰ ভিতৰত ভিৰ পৰিলক্ষিত হ'বই, কাৰণ আজি ৰামলালা অযোধ্যা ভূমিত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। তো মঙলদৈত ৰাম মন্দিৰত সমূহীয়াকৈ পালন কৰা হৈছে কাৰ্যসূচী। তো সকলোবোৰ মানুহ আহিছে ৰাম মন্দিৰত, ভাল লাগিছে। ভিতৰত সেৱা কৰিলোঁ। তো এতিয়া ৰাতি 1 লাখ চাকি দিব। তো এইবিলাক প্ৰস্তুতি চলি আছে এইফালে। তো আপোনালোকক মই অকণমান ক্লিপ দেখাই। মই মানে কেমেৰামেন নে কি ভাই? আছে অকণমান হেল্প কৰি আছোঁ বাৰু। আমিও লাগি আছোঁ, চব মানুহে লাগি আছে বাৰু ইয়াতে। লাহে লাহে হৈ আছে আৰু। তো 1 লাখ চাকিৰ কাৰণে প্ৰস্তুতি চলি আছে। মই তাৰ পৰা আহি মাজতে ঘৰলৈ আহিলোঁ। তাৰপিছত দেখা পালোঁ ঘৰৰ এইফালে প্ৰচেশ্যন হৈ আছে ৰাম মন্দিৰৰ। প্ৰচেশ্যন দেখা পাই ভাল লাগিল। মই আহিলোঁ অকণমান মানে ঘৰলৈ, কি কয় ঘৰলৈ আহিলোঁ। অকণমান পিছত আকৌ যাম, 1-2 ঘণ্টাৰ পিছত। এতিয়া 2:30 বাজিছে, 4:30মানত আকৌ যাম। সন্ধিয়া হৈছে, তো আকৌ ওলাই আহিছোঁ মন্দিৰত যাবলৈ। যাই আছোঁ খোজকাঢ়ি ফালে। সন্ধিয়াৰ পৰা চাকি জ্বলোৱা কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। আপোনালোকে যে দেখিছে চাকি, এয়া ৰামজনকী মন্দিৰৰ পৰা ঋতুজাৰ আগেৰে আহি বৰ্তমান এইটো ছোৱালী হাইস্কুলৰ আগলৈ আহিছে। গোটেই ৰাস্তাত চাকি হৈছে। আৰু সিফালে তো গাইজ চাকি জ্বলাই আছোঁ। তো বহুত সকলো মানুহ ইয়াতে যিমান আহিছে ৰাম ভক্ত সকলোৱে চাকি জ্বলাই আছে একফালৰ পৰা। ময়ো জ্বলাই আছোঁ। এতিয়া কেমেৰামেন জিজ্ঞাস আছে, মোবাইলটো এনেকৈ বেকা কৰি দিয়ে, তেতিয়া তোমাৰ মই দেখাই আছোঁ ইয়াত। তো এয়া চাব পাৰে কেমেৰামেন এইটো চাইডে, এইফালে আছে প্ৰিয়াংশু আছে, চবে এইফালে চাকি দি আছে। আৰু মহিলাসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে আমি এতিয়া এই মাজৰ ৰাস্তাটো বন্ধ কৰি দিম।
তো ধুনীয়া পৰিৱেশ একদম ক'ব পৰা নাই মুখেৰে, ইমান ধুনীয়া লাগিছে। আপোনালোকেও যদি গৈছে তো যোৱাকেইটাইতো গম পাইছে ইমান ধুনীয়া লাগিছে। তো ভাল লাগিছে আজি। তো আপোনালোকে ভিডিঅ'টো চালেও গম পাব, ভিডিঅ'টো চাই ফালেও অকণমান অনুভৱ কৰিব পাৰিব কিমান ধুনীয়া লগা হৈছে আমাৰ মঙলদৈখন আজি। কেমেৰা ব্লাৰ হৈ গৈছে ভিডিঅ' কৰোঁতে 1 লাখ চাকি জ্বলিছে। ধেমালি নেকি? হা, ধেমালি নেকি? 1 লাখ চাকি জ্বলিছে হয়নে? জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, নাইচ, ফুল জোছ। জাষ্ট আহি পাই গ'লোঁ মাহঁতৰ লগত। তো আৰু চাগে পাৰিলে যাম একবাৰ ৰাতি, আকৌ কোনোবা উঠাম খালী হ'লে ভালকৈ ভিডিঅ'। তো দেৱালীৰ ফটকা অলপ আছিল, ইণ্ডিয়া জিকিবৰ কাৰণে ৰাখি থৈ দিছিলোঁ ফটকাকেইটা। তো আজিতো দিৱালীয়ে, তো ফটকাখিনি এতিয়াই ফুটাই দিওঁ। নকৰোঁ আৰু আজি। তো আজিৰ ভিডিঅ' এটা এণ্ড কৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলো কৰি দিব। জয় শ্ৰীৰাম, বাই বাই, টাটা, চি ইউ।